হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ বাৰু ভালে। ঘৰৰ ওচৰত ৰাস পাতিছিলে, এবাৰ 4দিনীয়া কাৰ্যসূচী, মানে 50 বছৰ হৈছিলে। সন্ধিয়া সময়ত চাৰ্ভিক, মই আৰু মা অলপ ওলাই আহিছিলোঁ, তাক এইবোৰ দেখুৱাবলৈয়ে ওলাই আহিছিলোঁ। আৰু দেখাতে ৰাতি হ'লে আহিবলৈ অলপ দিগদাৰ, কুঁৱলী পৰি যায়, সেইকাৰণে সন্ধিয়াই ওলাই আহিলোঁ। আৰু চাওকচোন, এয়া মূৰ্তিবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে। ৰাসৰ গোটেই কাহিনীভাগেই ইয়াত বুজা গৈছে। মই চাৰ্ভিকক যিমান পাৰোঁ তাক বুজাব চেষ্টা কৰিছোঁ। সি কি বুজিছে নাজানো, কিন্তু সি মোৰ কথাখিনি যেনিবা সঁহাৰি দিছে, সেইটোৱে ভাল লাগিছে। আৰু ৰাসৰ গানবোৰ যেতিয়া লগাই থৈছে, তাৰ কি নাচোন, তাক সি বহুত ফূৰ্তি পাইছে। আৰু তাৰ ফূৰ্তিখিনি চাবলৈকে মানে উলিয়াই অনা হৈছিলে। আৰু আপোনালোকেও চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? এইবাৰ 50 বছৰ যে, সেইকাৰণে অকণমান বেছি জাক জমক হৈছে। আৰু এনেও আমাৰ কচলুখোৱা ৰাস বহুত ধুনীয়াই হয়, এইবাৰ আৰু বেছি হৈছে। এয়া কৃষ্ণ ৰাধাৰ মূৰ্তিভাগ চাওকচোন, বৰ ধুনীয়া নহয়নে? আৰু ইয়াত শ্ৰদ্ধাঞ্জলি দিয়া হৈছে সকলো ব্যক্তিকে। তাৰো মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আমাৰ চাৰ্ভিকে ফটোবোৰ দেখিছেনে কেনেকৈ চাই আছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু ভাল পালে লাইক এটা কৰিব নাপাহৰে।